কৃষ্ণ ঔ হৰি ঔ ৰাম। শংকৰদেৱৰ জীৱনকাল প্ৰথম খণ্ড। শংকৰদেৱৰ জীৱনকালৰ প্ৰথম খণ্ডত আমি শংকৰদেৱৰ জন্ম আৰু বাল্যকাল, যৌৱন আৰু প্ৰতিভাৰ বিকাশ, প্ৰথম তীৰ্থযাত্ৰা, একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু সাহিত্য কীৰ্তিৰ বিষয়ে আলোচনা কৰিম। আৰু লগতে শংকৰদেৱে কেতিয়া তেওঁৰ দেৱ উপাধি লাভ কৰিছিল, শংকৰদেৱৰ তীৰ্থযাত্ৰাত কি সংঘটিত হৈছিল, একশৰণ নাম ধৰ্মৰ মূল মহত্ব কি আৰু তেওঁৰ অদ্ভুত সাহিত্য কীৰ্তিৰ বিষয়ে আলোচনা কৰিম। তেন্তে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। শংকৰদেৱৰ জন্ম আৰু বাল্যকাল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1489 চনৰ 26 ছেপ্টেম্বৰত। 26 ছেপ্টেম্বৰত হ'লেও সঠিকভাৱে এই তাৰিখটো প্ৰমাণিত হোৱা নাই। নগাঁও জিলাৰ বৰদোৱা সত্ৰৰ ওচৰৰ আলিপুখুৰী নামৰ ঠাইত শংকৰদেৱৰ জন্ম হৈছিল। শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা দেৱী আছিল। কোৱা হয় যে শংকৰদেৱ জন্মৰ সময়ৰ পৰাই তেওঁৰ দেহত অলৌকিক চিহ্ন কিছুমান দেখা গৈছিল। জন্মৰ সময়ৰ পৰাই কিছুমান অলৌকিক চিহ্ন দেখা গৈছিল। শংকৰদেৱে অতি কম সময়তে নিজৰ পিতৃ মাতৃ হেৰুৱাৰ বাবে তেওঁৰ আইতাক খেৰসুতিয়ে তেওঁক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। শংকৰদেৱে 12 বছৰ বয়সত তেওঁ মহেন্দ্ৰ কন্দলীৰ গুৰুকুলত শিক্ষা গ্ৰহণৰ বাবে ভৰ্তি হয়। অতি কম সময়ৰ ভিতৰতে শংকৰদেৱে ব্যাকৰণ, কাব্য, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল। গুৰুকুলত এদিনাখন মহেন্দ্ৰ কন্দলীয়ে সকলো শিষ্যক কবিতা লিখিব দিওঁতে শংকৰদেৱে তেতিয়া কবিতা লিখিছিল আৰু সেইটোৱে শংকৰদেৱৰ প্ৰথম ৰচনা কৰা স্বৰবৰ্ণ অবিহনে লিখা এই কবিতা কৰতল কমল। আৰু এই কবিতাই সকলোকে আচৰিত কৰি তুলিছিল। শংকৰদেৱৰ আগতে নাম আছিল শংকৰ, কিন্তু শংকৰৰ অসাধাৰণ প্ৰতিভা আৰু কৃষ্ণৰ প্ৰতি ভক্তি আৰু আধ্যাত্মিক জ্ঞান, সাহিত্যিক প্ৰতিভা আৰু নৈতিকতা দেখি মহেন্দ্ৰ কন্দলীয়ে শংকৰক দেৱ উপাধি প্ৰদান কৰিছিল। আৰু তেতিয়া শংকৰদেৱৰ বয়স 12ৰ পৰা 13 বছৰৰ বয়সৰ ভিতৰতে আছিল। যৌৱন আৰু প্ৰতিভাৰ বিকাশ। শংকৰদেৱে কেৱল শাস্ত্ৰ অধ্যয়নতে সীমাবদ্ধ নাথাকিলে। সাহিত্য, সংগীত, চিত্ৰকলা, নাট্যকলা আদি সকলো দিশতে তেওঁৰ গভীৰ অনুৰাগ আৰু পাৰদৰ্শিতা আছিল। শংকৰদেৱ সাঁতোৰ কৰাতেও অতি পাৰংগত আছিল। তেওঁ 19 বছৰ বয়সতে ব্ৰহ্মপুত্ৰত সাঁতুৰি ব্ৰহ্মপুত্ৰখন পাৰ কৰিছিল। যৌৱন কালতে শংকৰদেৱে হৰিশ্চন্দ্ৰ উপাখ্যান নামৰ কাব্য ৰচনা কৰে। এই সময়ছোৱাত তেওঁৰ চিন্তা আৰু অনুভৱ লাহে লাহে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি একনিষ্ঠ হৈ পৰিছিল। প্ৰথম তীৰ্থযাত্ৰা। শংকৰদেৱৰ প্ৰথম পত্নী সূৰ্যৱতীৰ মৃত্যুৰ 12 বছৰ পিছত 32 বছৰ বয়সত শংকৰদেৱে তেওঁৰ জীৱনৰ প্ৰথমটো বৃহৎ তীৰ্থযাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাত তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন পবিত্ৰ স্থান যেনে পুৰী, বৃন্দাবন, মথুৰা, কাশী, গয়া, দ্বাৰকা, বদৰিকাশ্ৰম আদি ভ্ৰমণ কৰিছিল। শংকৰদেৱৰ এই যাত্ৰা প্ৰায় 12 বছৰ ধৰি চলিছিল। এই সময়ছোৱাত তেওঁ ভাৰতৰ সকলো ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰিস্থিতিসমূহ লক্ষ্য কৰে। আৰু বিভিন্ন পণ্ডিত, সাধু, সন্তৰ লগত তেওঁ পৰিচিত হয় আৰু বহুতো মতৰ ওপৰত তেওঁলোকে আলোচনা কৰিছিল। এই অভিজ্ঞতাই শংকৰদেৱৰ মনত এক নতুন ধৰ্ম আৰু নতুন সামাজিক দৃষ্টিৰ প্ৰচাৰ কৰে। একশৰণ নাম ধৰ্মৰ প্ৰচাৰ। তীৰ্থযাত্ৰাৰ পৰা উভতি আহি শংকৰদেৱে ভাগৱত পুৰাণৰ আধাৰত একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। এই ধৰ্মৰ মূল কথা হ'ল এক দেৱ, এক সেৱ, এক বিনে নাই কেও। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই হৈছে এজন দেৱ, তেওঁৰ নাম আৰু তেওঁৰ গুণানুকীৰ্তনে হৈছে একমাত্ৰ গতিপথ। শংকৰদেৱে গাঁৱে ভূঞে নামঘৰ আৰু সত্ৰ স্থাপন কৰিলে। গাঁৱে ভূঞে অৰ্থাৎ নামঘৰ স্থাপন কৰিলে আৰু ধৰ্ম চৰ্চা আৰু সামাজিক মিলনৰ কেন্দ্ৰ গঢ়ি তোলে।
এই নামঘৰ আৰু সত্ৰবোৰ স্থাপন কৰাৰ কাৰণে ধৰ্ম চৰ্চা আৰু সামাজিক মিলনৰ কেন্দ্ৰ গঢ়ি তোলে। শংকৰদেৱে নিৰ্মাণ কৰা প্ৰথম সত্ৰ হ'ল বৰদোৱা সত্ৰ, যি বৰ্তমানৰ নগাঁও জিলাত অৱস্থিত আছে। শংকৰদেৱৰ এই এক শৰণ ধৰ্মত কোনো জাতি ভেদ, উচ্চ নিচ্চৰ বিচাৰ আৰু বাহ্যিক আড়ম্বৰৰ কোনো ভেদভাৱ নকৰে, অৰ্থাৎ কোনো ভেদভাৱ নকৰি এই ধৰ্মটো ল'ব পাৰে। শংকৰদেৱৰ মতে ভক্তিৰ বাবে মনৰ শুদ্ধতাহে প্ৰয়োজন, জাতি কুল বা ধন সম্পত্তি প্ৰয়োজন নাই। সাহিত্য সৃষ্টি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাতা। তেওঁ ব্ৰজাৱলী ভাষাত বহু অন্যান্য আৰু বহু অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তেওঁৰ সৰ্বশ্ৰেষ্ঠ ৰচনা হ'ল কীৰ্তন ঘোষা, যি অসমীয়া সমাজৰ প্ৰাণস্বৰূপ। ইয়াৰ উপৰিও শংকৰদেৱে ভাগৱত পুৰাণৰ বিভিন্ন স্কন্ধৰ ভাঙনি কৰিছে, বিশেষকৈ দশম স্কন্ধৰ ভাঙনি কৰিছে। তেওঁৰ অন্য এখন সৰ্বশ্ৰেষ্ঠ ৰচনা হ'ল গুণমালা, যি শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ আদেশত এৰাতিৰ ভিতৰতে ৰচনা কৰি অসাধাৰণতাৰ প্ৰকাশ কৰিছিল। প্ৰদীপ, ৰুক্মিণী হৰণ কাব্য, অনাদি পাতন, নিবি নৱসিদ্ধ সংবাদ আদি গ্ৰন্থ তেওঁৱে ৰচনা কৰিছে আৰু সংস্কৃত ভাষাত ভক্তি ৰত্নাকৰ আদি গ্ৰন্থ তেওঁ ৰচনা কৰিলে আৰু বহুতো ভক্তিমূলক বৰগীতৰো ৰচনা কৰিলে। শংকৰদেৱৰ এই ধৰণৰ সাহিত্য ৰচনা, এই ধৰণৰ এই গ্ৰন্থ ৰচনা কৰাৰ বাবে তেওঁ অসমীয়া সাহিত্যলৈ বহু ডাঙৰ বৰঙণি আগবঢ়াইছে আৰু সেয়ে শংকৰদেৱক অসমীয়া সমাজৰ প্ৰাণস্বৰূপ বুলি কোৱা হয়। শংকৰদেৱৰ জীৱন কালৰ প্ৰথম খণ্ডত ইমানেই। দ্বিতীয় খণ্ড অতি সোনকালে আহি আছে। কৃষ্ণ। ঔ হৰি ঔ ৰাম।